হেল্ল' ফ্ৰেণ্ডছ, আপুনি যদি এটা স্মাৰ্টফোন ব্যৱহাৰকাৰী হয় আৰু আপোনাৰ মোবাইলত যদি এটা হোৱাটছআপ আছে আৰু যদি আপুনি মোৰ দৰে এনেদৰে দুটা হোৱাটছআপ ব্যৱহাৰ কৰিব বিচাৰিছে এটা মোবাইলত, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। কিয়নো এই ভিডিঅ'টোত আপোনালোকে এটা স্মাৰ্টফোনত কেনেকৈ দুটা হোৱাটছআপ ইউজ কৰিব সেই বিষয়ে জানিব পাৰিব। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিছে যে বৰ্তমান মোৰ মোবাইলত এটা হোৱাটছআপ আছে আৰু এইটো হৈছে মোৰ হোৱাটছআপ। মোৰ এতিয়া ডুৱেল হোৱাটছআপ কৰিবৰ বাবে আপোনালোকে প্ৰথমতে ছেটিঙত যাব। ছেটিঙত ক্লিক কৰাৰ পাছত অলপ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত এপ ক্লোনাৰ বুলি এটা অপশ্যন পাব। তাৰ মাজতে আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। মোৰ ৰিয়েলমি ডিভাইচ বাবে এপ ক্লোনাৰ বুলি আছে। আপোনাৰ যদি বেলেগ ডিভাইচ তেন্তে বেলেগ নামেৰে থাকিব। যদি আপুনি Xiaomi ডিভাইচ ব্যৱহাৰ কৰে তেন্তে আপোনাৰ ডুৱেল এপছ বুলি থাকিব। চেমচাঙৰ ডুৱেল মেছেঞ্জাৰ, অ'প'ৰ ক্লোন এপছ, ভিভ'ৰ এপ ক্লোন, আছুছৰ টুইন এপছ, হনৰ এপ টুইন নামেৰে থাকিব আৰু ৰিয়েলমিৰ এপ ক্লোনাৰ। এপ ক্লোনাৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে হোৱাটছআপ বুলি পাব। হোৱাটছআপত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ক্লোন এপ বুলি পাব। তাত ক্লিক কৰি দিব। আপোনাৰ এতিয়া হোম স্ক্ৰীণত হোৱাটছআপৰ এটা নতুন লোগো যাব। এইটো মোৰ মোবাইলৰ হোম স্ক্ৰীণত এটা নতুন হোৱাটছআপ আহি গ'ল। এতিয়া মোৰ মোবাইলত দুটা হোৱাটছআপ খুলিব পাৰিম। আপোনালোকে নতুন হোৱাটছআপটোত আপোনালোকৰ নম্বৰ দি ৰেজিষ্টাৰ কৰি ল'ব। এনেদৰে আপোনালোকে এটা মোবাইলত দুটা হোৱাটছআপ ব্যৱহাৰ কৰিব পাৰিব। থেংক ইউ।